হেল্ল' বন্ধুসকল, কি খবৰ হয়? সকলো ভালে আছেনে? আজি আপোনালোকৰ মাজত লৈছোঁ লিভাৰ আমঠু এটা ৰেচিপি। আৰু এই ৰেচিপিটো বনাবলৈ প্ৰথমতে মই বিলাহী আৰু পিঁয়াজখিনি তেলত ভাজি লৈছোঁ, কাৰণ বিলাহী আৰু পিঁয়াজৰ পৰা অলপ যিটো পানী ওলায়, তো সেই পানীটো ওলোৱালৈকে এইখিনি অলপ ভাজি ল'ব লাগিব। আৰু চবৰে বিভিন্ন ধৰণৰ বনোৱা ষ্টাইল থাকে, কিন্তু মই অলপ আজি নতুনকৈ এটা বনাই চাইছোঁ কেনেকুৱানো হয়। তো এইখিনি যিহেতু অলপমান তেলটো ওলাব আৰম্ভ হৈছে ইয়াতে পানীটো, তো ইয়াতে মই ৰচুন আদাখিনি দি দিছোঁ, খুন্দি লৈছিলোঁ। আৰু বিশেষ বৰ বেছি মা মছলা ইয়াত দৰকাৰ নহয়, তাত চিম্পুলকৈ বনালে বেছি ভালেই লাগে। আৰু তো ইয়াতে অলপমান ভাজি মেলি তো ইয়াতে মই লিভাৰ আমঠুখিনি ইয়াত দি দিছোঁ। আৰু এইখিনি অলপমান 5 মিনিটৰ পিছতে ইয়াতে মই অকণমান নিমখ, হালধি আৰু গৰম মছলা আৰু অকণমান চিকেন মছলা দিছোঁ, কাৰণ অলপমান চেণ্ট এটা আহে যিহেতু, তো অকণমান দিছোঁ। আৰু মই ইয়াতে কেঁচা জলকীয়া দিয়া নাই, কেঁচা জলকীয়া দিলে হয়তো পেটটো বহুত বেছি পুৰে পিছত, সেইটো কাৰণে মই ইয়াতে শুকান জলকীয়া কিনি আনি পিচি কিনে তাৰে অলপমান দি দিছোঁ। তো এইখিনি আৰু 15 মিনিট বা 20 মিনিটমান সময় লাগিব, 20-25 মিনিট ধৰি লওক লাগিব। তো সিজি গ'ল। তো আজি মোৰ লিভাৰ আমঠু ফ্ৰাই হৈ গ'ল। এইফালে লিভাৰ আমঠু লৈছোঁ, এইফালে বইল মাছ বনাইছিলোঁ, এইফালে টেঙা, আৰু এইফালে মিক্স চব্জি, আৰু এইফালে আপোনাৰ ভাত। তো আজিলৈ ধন্যবাদ। মোৰ ভিডিঅ'বিলাক চাব, ছাবস্ক্ৰাইব কৰিব